জীয়াই থাকিলেহে আপোনাৰ প্ৰাণ জীয়াই থাকিব। সেই গতিকে গছবোৰক আৰু আপোনাৰ জীৱন বচাওক। হেল্ল' গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল নয়ন সূত্ৰধৰ। আজিৰ ভিডিঅ'টো ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। থাম্বনেইলখন চাই নিশ্চয় আপোনালোকে গমেই পাইছে চাগে কোনটো টপিকৰ ওপৰত ভিডিঅ'টি হ'বলৈ গৈ আছে। আজি মানে 5 জুন বিশ্ব পৰিৱেশ দিৱস, সেইকাৰণে আমি গৈ আছোঁ গছপুলি ৰুবলৈ এইবোৰ লৈ। তো গৈ পালোঁ আৰু স্কুলত চাই কোনো পূৰণ নকৰি আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো ফাইনেলি স্কুলত আহি পালোঁ। আমাৰ বিদ্যালয়ত এক্সাম চলি আছিল, তো আজি দেওবাৰ, তাতে আমাৰ এক্সাম কেনেকুৱাকৈ পতা হয় ইয়াত ছাৰ দেখায়। গ্ৰুপ কৰি ইয়াত আহিব দিছে। 6ৰ পৰা 10লৈকে ৰোল নং হিচাপে গ্ৰুপ হ'ব দিছে। তো আহিছোঁ আমি, কিবাৰে দেখা গৈ আছে তো চাই থাকক। তো যাত্ৰা ৰৈ আছে, এইবিলাক ৰুব আৰু এইফালে ৰুব। তো একফালৰ পৰা ৰৈ গৈ আছে। তো গাইজ আমাৰ গ্ৰুপটো ইয়াত আমাৰ গ্ৰুপটো ইয়াতে খান্দি আছো এতিয়া দাও লগত পুৰা খান্দি দে হেৰিটো আছে। কাঠ ফিনিচিং গাইজ আমাৰ এতিয়া গছপুলি ৰোৱা হৈ গ'ল। এতিয়া আমি ৰুমত যাব লাগিব। তাত ছাৰহঁতে মাতিছে, তাত ছাৰহঁতে অলপ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে ক'ব বোলে। তাত আমি এতিয়া বলক যাওঁ। 5 জুন বিশ্ব পৰিৱেশ দিৱস আজি ৰবিবাৰ অৱস্থিত চৰকাৰ আমাৰ আমন্ত্ৰিত অতিথি যোগেৰে আলোচনা ৰিকাৰ্ডৰ ওপৰত আজি সভাপতিদেৱৰ নিৰ্দেশ মৰ্মে আজি ৰবিবাৰ উদ্দেশ্যে ব্যাখ্যা কৰিবলৈ মই ওলাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱীৰ চুকে কোণে আজিৰ দিনটো বিভিন্ন কাৰ্যকৰ্মণিকাৰে খুব ধুনীয়াকৈ এই সভাখন আহ্বান কৰা হয়। কিন্তু মই অলপ আগতে তোমালোকক কৈ যোৱাৰ দৰে যে আমাৰো এইবাৰ টাৰ্গেট আছিল, কিন্তু আমি অলপ অসুবিধা পালোঁ এই কাৰণে যে আমাৰ পৰীক্ষা চলিছিল। তাৰ কাৰণে আমি যিবোৰ কাৰ্যসূচী ল'বলগীয়া আছিল সেই কাৰ্যসূচীবোৰ ল'ব নোৱাৰাকৈ আমি আজি সভাখন আহ্বান কৰিছোঁ। বিশেষকৈ বিশ্ব পৰিৱেশ দিৱস, এই বিশ্ব পৰিৱেশ দিৱসৰ সম্পৰ্কে ল'ৰা ছোৱালীক আমি উত্তমভাৱে জনাই পৰিৱেশৰ সৈতে ল'ৰা ছোৱালীক জড়িত কৰি গছ গছনি বা পৰিৱেশটো কি ধৰণে আমাৰ দূষিত বা প্ৰদূষিত হৈছে বা উন্নত হৈছে এই সকলোখিনি ল'ৰা ছোৱালীৰ মাজলৈ লৈ যাবৰ কাৰণে আজি সভাখন বিশেষকৈ আহ্বান কৰিছে বুলি কয়। মোৰ বক্তব্যখিনি ইমানতে কৰা
গাইজ আপোনালোকেও বিশ্ব পৰিৱেশ দিৱসত গছ পুলি ৰুৱক গছ জীয়াই থাকিলেহে আপোনাৰ প্ৰাণ জীয়াই থাকিব এই গতিকে গছবোৰক আৰু আপোনাৰ জীৱন বচাওক তো আজিৰ কাৰণে বাই